হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালে আছে? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ভগৱানৰ কৃপাত মই ভালে আছোঁ। আজি হিমাংশু পেগুৰ 2 বছৰীয়া বৰ্ষপূৰ্তি আছে, মানে হেপী বাৰ্থডে। আজি হিমাংশু পেগুৰ হেপী বাৰ্থডে আমি উদযাপন কৰিম। ঘৰলৈ যাম। ইয়াত আমি ভাড়া ৰুমত থাকোঁ, যিহেতুকে ভাড়া ৰুমত এই অনুষ্ঠানটো পাতিবৰ কাৰণে আমাৰ মা দেউতাহঁতে নিদিয়ে। সেই হেতুকে আমি ঘৰতে গৈ পাতিম। সিহঁতৰ সকলোখিনি আজি দেখুৱাই গৈ থাকিম, চাই থাকিব আজিৰ আমাৰ ভিডিঅ'। আমি ওলাই গৈছোঁ আৰু এতিয়া যাব লৈছোঁ। ব'লা, যোৱা নে? ব'লা ব'লা জল্দি ব'লা, যাওঁ। আমি আহি আছোঁ, এতিয়া আহি আছোঁ। আমি এয়া গেট খুলিম, এতিয়া গেট খুলিলোঁ। এতিয়া তাৰ তলাটো খুলাই দিয়া। হা, বেগবোৰ নিব লাগিব। গাড়ীখন মই ইয়ালৈ আনি লওঁ। গাড়ী খুলিলোঁ। এয়া হিমাংশু পেগুক বহালোঁ। বহা তুমি বহা। ভয় নকৰিব, বহা। বাৰে বাৰে বেগ চেগ কঢ়িয়াই থকাটো বৰ জেমেলা। সেই ঘৰৰ পৰা অহা যোৱা সকলোখিনি কাম কৰি থাকিব লাগে। এয়া বেগ চেগ লৈছোঁ। এইবিলাক বস্তু হিমাংশুৰ কাপোৰ কানি সকলোখিনি বস্তু ইয়াতে আছে। ভালকৈ লোৱা। এই দেখিছেনে কিমান কাম এইবোৰ, সদায় প্ৰতিটো সপ্তাহে অহা যোৱা কৰি থকা। আমাৰ দেহাই ট্ৰেক্টৰ কৰি কান্দি আছে। সকলো গাড়ী ট্ৰেক্টৰ বুলি কয়, গাড়ীখনো ট্ৰেক্টৰ বুলিয়ে কয়, ট্ৰেক্টৰখনো ট্ৰেক্টৰ বুলিয়ে কয় ন। এয়া আমি উঠিলোঁ আৰু গাড়ীত। এতিয়া ঘৰমুৱা যাত্ৰা। কৰিম আৰু। হিমাংশু এইফালে চাই দিয়ে, হিমাংশু চাই দিয়ে। হিমাংশু আমাক কিবা দুখ পালে, পালে। দেহা ঠিক আছে। ধূলিময় গহপুৰ। এয়া ঘৰলৈ গৈ থাকোঁতে 4 লেন ৰাস্তা বনাই আছে। ইমানেই ধূলি তোমাৰ ক'ব নোৱাৰা আৰু। ভিউৱাৰ্ছসকল, গহপুৰলৈ চাগে আপোনালোকে নিশ্চয় আহি থাকে, নিশ্চয় বহুত ধূলিবোৰ পায়। কিন্তু 4 লেন হৈছে, বৰ ধুনীয়া ৰাস্তা হৈছে, বৰ তীব্ৰ গতিত কাম চলি আছে। তথাপিও ধূলি অলপ খাবলগীয়া, ভাল বস্তু এটা পাবলৈ হ'লে অকণমান কষ্ট কৰিবলগীয়া হয়েই। সেইকাৰণে কষ্টবোৰ কৰি আছোঁ আৰু। গহপুৰীয়া চাহপাতৰ বাগান। এয়া খমগমীয়া নোটৰ লগত 500 টকাৰ তেল ভৰালোঁ। আচলতে গহপুৰলৈ 500 টকাৰ তেল নাখায়, 200-300 মান টকাৰ তেল খায়। কিন্তু গাড়ীখন খালী কৰিব চেষ্টা নকৰোঁ, মানে গাড়ীখন সদায় ফুল কৰি ৰাখিব চেষ্টা কৰোঁ। এতিয়া আমি গহপুৰ টাউন সোমাইছোঁহি। আমাৰ ঘৰ বালিজানৰ পৰা আমাৰ ঘৰলৈ 20 কিলোমিটাৰমান হয়। গহপুৰ মাৰ্কেট এৰিয়া এইটো। আচলতে গহপুৰ জেগাখনত নাপাবলগীয়া বস্তু একোৱেই নাই, সকলো বস্তুৱেই পায়। যিহেতুকে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা এখন জেগা। ইয়াত আহোম, মিচিং, বড়ো, ৰাভা, চুতীয়া, কোচ, কলিতা সকলোখিনি মানুহ ইয়াত বসতি কৰে। সেয়েহে ইয়াত ব্যৱসায়ো বৰ অতি সুন্দৰ হয়, ব্যৱসায় প্লেচ এৰিয়া। কিন্তু বাৰিষা হ'লে অকণমান পানী হয় আৰু। পানীটো আচলতে আজিকালি চবতে হয়। কৃত্ৰিম বানপানীটোতো থাকেই মানুহৰ। আচলতে ইয়াত কৃত্ৰিম বানপানী নহয়, ইয়াত আচলতে চেঁচা নদীখনে আৰু বুলেঙি নদীখনে বহুত ডিষ্টাৰ্ব কৰে পানীয়ে। ইয়াত কনকলতা পুখুৰী, এইটো কনকলতা পুখুৰীটো ভালকৈ দেখুৱাই দিছোঁ। কনকলতা পুখুৰী, আৰু ইয়াত মুকুন্দ কাকতি আৰু কনকলতাৰ প্ৰতিমূৰ্তিও আছে। সেই প্ৰতিমূৰ্তিটো এদিন আহি দেখুৱাম আপোনালোকক, কিন্তু আজি মই বাটত যোৱা চলাৰ এইখিনিকে দেখুৱাব চেষ্টা কৰিলোঁ। ভিউৱাৰ্ছসকল, আপোনালোকক অতি ধুনীয়া এটা ভিউ পইণ্ট এটা দেখুৱাম। ভিউ পইণ্টটো এইটো ইটানগৰ যোৱা ৰুট। আচলতে এইটো আগতে ৰাজগড় ৰুট আছিলে, এইটো আজিকালি ইটানগৰ ৰুট হ'ল। 2 লেন আছিলে, এতিয়া 4 লেন কৰিলে। ইয়াৰ পৰা আপোনাৰ ইটানগৰলৈ হৈছে 31 কিলোমিটাৰ, নাহৰলগুনলৈ 44 কিলোমিটাৰ। এইটো 4 লেন ৰাস্তা, বৰ ধুনীয়া ৰাস্তা। ৰাস্তাটোকে দেখুৱাবৰ কাৰণে আপোনালোকক লৈ আহিলোঁ মই। আচলতে আমাৰ ঘৰ এইফালেদি নাযায়, আমাৰ ঘৰ আচলতে লখিমপুৰেদি যাব লাগিব। এইটো আগতে এই ৰাস্তাটোৰ নাম আছিলে ৰাজগড় ৰুট, এতিয়া এইটো হৈছে ইটানগৰ ৰুট। বৰ ধুনীয়া ৰাস্তা আৰু গাড়ীৰ যান জঁটো খুব কম। সেই ৰাস্তাটোৱেদি আপোনালোকক এটা কাৰণেই আনিলোঁ, উত্তৰ পাৰৰ প্ৰথমটো ৰাস্তা এইটোৱেই 4 লেনৰ এটা ধুনীয়া ৰাস্তা। কিনাৰে গছো ৰুইছে, আৰু এই মাজত গছ ৰুইছে, কিন্তু গছখিনি ভালকৈ হোৱা নাই চাগে। গছখিনি যদি মাজত হৈ যোৱাৰ, ফুল চুল যেতিয়া হৈ যাব, বৰ ধুনীয়া হ'ব জেগাটো। ভাবিব নোৱাৰি মানে উত্তৰ পাৰত যে এনেকুৱা এটা ধুনীয়া ৰাস্তা আছে। চাগে এইটোৱে প্ৰথম উত্তৰ পাৰত এটা ৰাস্তা 4 লেন বনাই আছে। তেজপুৰৰ পৰা আপোনাৰ আপ টু গহপুৰলৈকে বনাই আছে। এতিয়ালৈকে এই ৰাস্তাটো হোৱা নাই। আৰু আপোনালোকে আহিব, ওচৰ পাজৰে থকা মানুহখিনি, আৰু কেতিয়াবা যদি লখিমপুৰৰ মানুহখিনিয়ে যদি ইটানগৰ আহিম বুলি ভাবে, পাৰিলে আপোনালোকে গহপুৰেদি সোমাবচোন, ভাল লাগিব আপোনালোকৰ আহি।
যিহেতুকে বান্দৰদোৱাৰ ৰোডটো বৰ বেয়া ৰাস্তা আৰু খলা বমা ৰাস্তা এইফালে আহি আপোনালোকে ভাল পাব আমি এইটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথেদি আহি আছোঁ 15 নং যিটো ৰাষ্ট্ৰীয় ঘাইপথ উত্তৰ পাৰৰ লখিমপুৰ যোৱা লখিমপুৰ ধেমাজি যিটো ৰাস্তা আপটো জোনাইলৈকে এই ৰাস্তাটো বৰ ব্যস্তপূৰ্ণ ৰাস্তা কিন্তু 4 লেন কিয় নহয় জানো ক'ব নোৱাৰোঁ 4 লেনৰ জোখমাখ চলে বহু বছৰৰ 4 লেনৰ জোখমাখ চলিলে কিন্তু আজিলৈকে 4 লেন নহ'ল যিহেতুকে এই ৰাস্তাটো ইমানেই গাড়ীৰ ভিৰ দক্ষিণ পাৰত যেনেকৈ গাড়ী ভিৰ হয় ঠিক তেনেকৈ হয় গহপুৰলৈকে 4 লেন হৈছে কিন্তু এতিয়ালৈকে এইটো 4 লেন হোৱা নাই ভিউৱাৰ্ছসকল কমেণ্ট কৰিবচোন আপোনালোকেও এই ৰাস্তাটো 4 লেন হ'ব লাগে নে নালাগে দুয়ো কাষে গছ গছনিয়ে ভৰা এখন ৰাস্তা অতি মনোৰম পৰিৱেশ তাৰপিছত আমি আহি বৰ্তমান পাইছোঁহি হাৱাজান চেণ্টাৰটো অতি চালুকীয়া এই আপোনালোকে চেণ্টাৰত দেখিছে ভিউটো হাৱাজান চেণ্টাৰ এইটোৱেই বৰ বেছি ডাঙৰ ব্যস্ততাপূৰ্ণ চেণ্টাৰ নহয় তথাপিও পাবলগীয়া সকলোখিনি বস্তুৱে পায় কম পৰিমাণে ৰাখে সকলোখিনি বস্তুৱে আমি ৰাস্তাইদি গৈ আমাৰ শিমলুগুৰি ষ্টেট হাইৱে এটা আছে এই ষ্টেট হাইৱেটেদি সোমাম এইফালে আমাৰ ঘৰলৈ 5 কিলোমিটাৰ হয় ইয়াৰ পৰা গৈ 5 কিলোমিটাৰ গ'লে আমাৰ ঘৰ পাই যাম এটা ষ্টেট হাইৱে এইটো কিন্তু 2 লেনযুক্ত ৰাস্তা হ'ব এইটো যিহেতুকে আমাৰ এয়াৰপৰ্ট যিটো বনি আছে হুলেঙিত যিটো বনি আছে এয়াৰপৰ্ট এই হুলেঙিটোৱে এয়াৰপৰ্ট হ'ব আচলতে এইটো কিবা হ'ব ডিফেন্সৰ হ'ব সেইটো কাৰণে এই ৰাস্তাটো বহল কৰিব জোখ সেই ৰাস্তাটো 4 লেনৰ জোখেই লৈছে কিন্তু প্ৰথম 2 লাইন হ'ব এতিয়ালৈকে মাটি অধিগ্ৰহণৰ কাম শেষ হৈছে কিন্তু ৰাইজক পইচাখিনি এতিয়ালৈকে সোমাই দিয়া নাই নিশ্চয় সোমাই দিব ভিউৱাৰ্ছসকল কমেণ্ট কৰি জনাবচোন পইচাখিনি সোনকালে পালে আপোনালোকৰ ভাল লাগিব নে বেয়া লাগিব নিশ্চয় সোনকালে পাব বুলি শুনিছোঁ কিন্তু এই ৰাস্তাটো যেতিয়া 2 লেন হ'ব বৰ ধুনীয়া ৰাস্তা হ'ব দেখি ভাল লাগিব আৰু এয়াৰপৰ্টলৈ গৈ ভাল লাগিব এইফালে শিমলুগুৰি চেণ্টাৰ পামগৈ আমি গৈ ইয়াৰ পাছত আলুপৰা চেণ্টাৰ তাৰপিছত এইফালে হুলেঙি ৰাজগড় অথনি যিটো আপোনালোক 4 লেন যে দেখুৱাইছিলোঁ ৰাস্তা সেই ৰাস্তাটোত লাগিবগৈ সেই ৰাস্তাটো ঘৰ পালোহি এয়া ঘৰ পালোহি অলি কি খবৰ ভালে কাম চাম লগাই আছ নাই অ' বিশ্বাস পেগু চোলা খুলি আছে যে কি কৰি আছে কি কাম কৰিছে কৰ্ণীয় কামখিনি কৰিবলৈ সোমাই আহিলোঁ মোৰ সৰু এটা CSP আছে মানে মোটামুটি আমাৰ গাঁও অঞ্চলত বেংক বুলিয়ে কয় সকলোৱে বেংক বুলিয়ে আহে ইয়াত আহিলোঁ আজি দিনটো কাম ভাগ কৰিবলৈ যিহেতুকে এইটো এটা ৰাজহুৱা অনুষ্ঠান ইয়াতে কাম চাম কৰি ৰাইজৰ হোৱা অলপ কৰি থাকোঁ 2 টকা ইয়াৰ পৰাই পাওঁ এনেকৈ চলি থাকোঁ আৰু দেখুৱাইছোঁ আপোনালোকক মন গ'ল দেখুৱাবলৈ সেইটো কাৰণে দেখুৱালোঁ বাৰ্থডেৰ প্ৰস্তুতি চলি আছে এয়া সকলোখিনি সাজু হৈ আছে এয়া দেখিছে আজি ফূৰ্তি হিমাংশ বেগত তামাম ফূৰ্তি আজি এয়া বেলুন এয়া ৰেচনা এয়া বাপ্পাও চোৱা বেলুনটো এটা ফুটাই দেখুৱাই দিয়া এটা বেলুন ফুটাই দেখুৱাই দিয়া বহুত ধুনীয়া লাগিছে অতি সুন্দৰ ৰাইজসকলক কোৱা ভালে আছে নে সকলো বুলি কোৱা দেহা ক'ব পৰা হোৱা নাই বাৰু ঠিক আছে এয়া আমাৰ পায়স বনোৱাৰ প্ৰস্তুতি চলি আছে মোটামুটি হৈ গ'লেই এইবাৰ পায়সেৰে খুৱাম বুলি ভাবিছোঁ সৰু ল'ৰা ছোৱালীখিনিক ভালকৈ খুৱাম বুলি ভাবিছোঁ সম্পূৰ্ণ লোকেল গাখীৰ ম'হৰ গাখীৰ আৰু গৰু গাখীৰ মিক্স কৰি দুটাই বনোৱা হৈছে এয়া হৈ গৈছে এতিয়া ল'ৰা ছোৱালীখিনিক মাতিছোঁ আহিব চাই থাকিবচোন তামাম প্ৰস্তুতি দেখোন হিমাংশৰ বাৰ্থডে কাৰ্ড তামাম প্ৰস্তুতি দিওঁ দেই তামাম প্ৰস্তুতি ল'ৰা ছোৱালীখিনি গোট খাইছে আৰু দেই সকলোখিনি গোট খাইছে আৰু ভাল লাগিব আজি দেই কিন্তু তামাম জমাম আজি হেপী বাৰ্থডে কৰিম হিমাংশ পেগুৰ এতিয়া আমি বিখ্যাত এই কাৰ্টুনটো খুলিম আনবক্সিং কৰিম এইয়া চাওঁ এইটো দেখা বহা আনবক্সিং এয়া মম জ্বলোৱা পৰ্ব চলি আছে মাকক আমনি কৰি আছে এয়া বাইক ৰাচনা ওচৰতে আছে আজ্জু
Imas pegu jai ki. Khao đi deh. Mau kasih sah?